ক'ত গৈছিলা? আৰু ইয়াৰ পৰা আপুনি আগত যাব নোৱাৰে। আগৰখনতো তুমি কবা যাওঁ এনেকৈ প্ৰথম তেতিয়া তোমাক দেখাবা, তোমাৰ গাড়ীখন অহা যোৱা কৰা দেখা পাই আপুনি আৰু এটা আহিবহি আমুকাই গৈ আহিলে নহয়, সেইটো কাৰণে বকুলীয়াতহে আছে ঘৰত নহয় ঘৰত আছিলে বোলে। মেডিকেল পিছত গৈছে আপোনাৰ ড্ৰাইভাৰ এছ'চিয়েশ্যনৰ পৰা অল অসম বন্ধ দিছে আৰু আমি এইটো বন্ধটো মানি আছোঁ। কাৰণটো হ'ল কি, আজি চৰকাৰে ড্ৰাইভাৰবিলাকৰ ওপৰত যিটো আইন জাপি দিছে সেইটো আমি মানি নলওঁ। প্ৰথম কথা হ'ল কি, দ্বিতীয় কথা হ'ল কি, আজি বন্ধটো 48 ঘণ্টা বন্ধটো অল অসমে মানি আছে, কিন্তু আমি শান্তিপূৰ্ণভাৱে আমাৰ বকুলীয়া এছ'চিয়েশ্যনৰ পৰা আমি বন্ধটো মানি আছোঁ। কাৰণটো হ'ল কি, আজি চৰকাৰে যিটো আইন বনাইছে যে এজন ড্ৰাইভাৰে এক্সিডেণ্ট কৰাৰ পিছত 10 বছৰৰ জেল কাটিব লাগিব, 7 লাখ টকা ফাইন দিব লাগিব। গতিকে এইটো আমি মানি নলওঁ। কি কাৰণে মানি নলওঁ? চৰকাৰে আমাক ড্ৰাইভিং লাইচেঞ্চ দিছে, গাড়ীৰ কাগজ পত্ৰ দিছে, আমি এইকাৰণে আমি মানি নলওঁ। যদি আমি মদ খাই কিবা নেশা কৰি যদি আমি গাড়ী চলাওঁ, এক্সিডেণ্ট হয়, এইটো আমাক জেল দিয়ক, ফাঁচি দিয়ক, আমি মানি লওঁ। কিন্তু আমি মদো খোৱা নাই, ভাঙো খোৱা নাই, ইন কেছ আমাৰ এক্সিডেণ্ট হৈ গৈছে সেইটো আমি মানি নলওঁ। সেইকাৰণে আমাৰ 7 লাখ টকা থাকিলে আমিতো গাড়ী নচলাই আমি বেলেগ বেপাৰ কৰিব পাৰিলোঁ হয়, ৱাইন শ্বপ এটা খুলি দিব পাৰিলোঁ হয়, কিন্তু আমি এইটো মানি নলওঁ। আৰু আমি চৰকাৰৰ ওচৰতো অনুৰোধ কৰিম যে এইটো আইনটো উঠাই ল'ব লাগে। আজি আপোনাৰ মানে চৰকাৰে যোনটো আইন ওলাইছে সেইটো আইন মতে আমি মানি লোৱা নাই। এইটো আইনটো চেঞ্জ কৰিব লাগে, এইটো মতে নহ'ব। কাৰণ আমি দিন হাজিৰা কৰা নিচিনা হৈ আছে। আমি ভাড়া পাওঁ সেইকেইটা যদি ইমান টকা থাকিলে আমি এনেকৈ দিন হাজিৰা নকৰোঁ, সেইটোৱে আমি ভাল পোৱা নাই। চৰকাৰে আমি অনুৰোধ কৰিছোঁ এইটো আইনখন সলাই দিয়ক।